আপোনাৰ কাণখনক লৈ আপুনি চিন্তা কৰিছে যে কাণৰ পৰীক্ষাসমূহ কেনেধৰণে কৰিব পাৰি এখন কাণ আপুনি বেয়া হৈছে বুলি কেতিয়া ক'ব পাৰি যেতিয়া আপোনালোকে কাণখন ঘৰত যেতিয়া ৰিপিটেডলি কিবা এটা কথা সুধিব লগা হয় আগন্তুক ব্যক্তিজনে যদি আপোনাক কিবা কৈ আছে আপুনি শুনা নাই তেতিয়াহ'লে আপুনি কাণখন বেয়া হৈছে বা কিমান শতাংশ বেয়া হৈছে সেইখিনি কিন্তু এখন কাণৰ পৰীক্ষা কৰাৰ পিছতহে আচলতে ক'ব আমাৰ নৌকাৰ হিয়াৰিং চেণ্টাৰৰ এই বিশেষ ভিডিঅ'টো আমি প্ৰতিদিনাই আপোনালোকৰ কাৰণে লৈ আহিম যে আপোনালোকৰ কাণখন কি ধৰণে আপোনালোকে সাৱধানে ৰাখিব পাৰিব ইয়াত কাণৰ লগত কি কি টেষ্ট কৰা হয় আপোনাৰ শিশু আছে যদি শিশুৱে এবছৰৰ ভিতৰত কিছুমান এনেধৰণৰ শব্দ কেনেকুৱা কৰিছে এই শিশুটিয়ে এটা যিকোনো শব্দ ৰিয়েকশ্যন কৰিছে নে নাই কৰা যদি শিশুটি জন্মৰ পৰা হোৱাৰ পিছতে আপোনাৰ টেষ্ট কৰা হয় কাণৰ এই টেষ্টটো কৰা হৈছে